তেখেত হৈছে হুৰুকা ঘৰুৱা টেনচনত বিভিন্ন বেমাৰে লম্ভিছে। হুদুকাই কি আপোনাৰ? বাবা বচোন আপোনাৰ খবৰ পাতি কেনে? আছো দে আৰু ভালে বেয়াই। আচ্ছা, এইবিলাক ঔষধ বহুত ঔষধ দেখোন। বাপা কি কবি মোৰ একদম বেমাৰ হৈছে না। আজি প্ৰায় 2 মাহ মানৰ মোৰ একদম বেমাৰ কবি মোক ডাক্তৰে MRI কৰি গিলাক ঔষধ দিছি। মোৰ ঔষধ খাওঁতে কি হয় মোৰ ৰাতি ভাত খাবাই সময় নাপাওঁ। আপোনাৰ কি বেমাৰ হৈছে? মোৰ বৰ ডাঙৰ বেমাৰ কবা লাগি মোৰ একেবাৰে লাজে লাগে আৰু মোৰ কইনাটোৰ এটা মোবাইল আনছি। একেবাৰে ফেচবুকত যে কিমান মানুহৰ ফোন নাম্বাৰ কি আহে সেইবিলাক মই মানে দেখি শুনি মোৰ একদম টেনচন পুৰা ফুল হৈ গৈছে আৰু টেনচন এতিয়া মোৰ প্ৰেছাৰটো বেছি হবা ধৰছি। সেইদিনাখনে মই মানে বাগৰি পড়লো। তাৰপৰা ডাক্তৰে মোক লৈ যায় কিবা এটা চুঙাত সোমাই দিলা কিবা MRI নে MRI বুলি কয়। MRI? কিবা বোলে নতুনকে কৈছে MRI নে কি সোমাই দিয়াৰ পিছত কৈছে এতিয়া মোৰ এইবিলাক ঔষধ খালিহে বোলে মোৰ মাথাটো বোলে ঠিক হ'ব। এতিয়া কি হৈছে মই এইবিলাক দেখি শুনি মোৰ এতিয়া পেটটো লাহে লাহে ঘুলঘুলীয়াকে পচাৰ নিচিনাকে পোচ ভাৰ হৈছে। পেটটো পচিছি? এতিয়া মোৰ কইনাটো মোক বাৰে বাৰে কয় পেটটো পচা বুলি, সেইকাৰণে এইটো পেট পচাৰৰ ঔষধ দিছি। এতিয়া এইবিলাক ঔষধ মই কেতিয়া খাম মই তুমি জানানে? এইটো কি হ'ল ঔষধ? এইটো একদম ডাঙৰ ঔষধ। এইটো ঔষধ আৰু কি কম আৰু একদম তোমাক কবাৰ মোৰ লাজেই লাগে। বাপা খাহী মাংস খাইছিলো। আচ্ছা, খাহী মাংস খাওঁতে মোৰ একে দাঁতত লাগিল। দাঁতৰ বিষৰ ঔষধ। এতিয়া মোৰ দাঁতৰ বিষত মই ঝিন পিন কৰে। এইটো দাঁতত লগাই দিব লাগে। দাঁতৰ বিষ ভাল পাইছে নে এতিয়া? অলপ লগাই দিলে ভাল পাওঁ, তথাপিতো মোৰ সেই পেটটোৰ বেমাৰটো মোৰ ইমান ভাল নহয়। আপোনাৰ পেটটো ফুলিছে? চাইছো দেখছে নহয় পেটটো। দেখছো, মস্ত হৈ গৈছে পেট। এতিয়া আৰু এইবিলাক ঔষধ বাপা মই এতিয়া কি খাওঁ জানানে? কি খাই? এইটো ৰাতিপুৱা ঘুমাই উঠি মুখখন ধুই উঠি 2 খোল খাব লাগে এইটো। আচ্ছা জি। মই আধা ঘন্টা সময় একো খাব নোৱাৰো। আধা ঘন্টা সময়ৰ পিছত কইনাতে একাপ চাহ লৈ আহে। চেনিটো কিন্তু পুৰা দিবা লাগে নহ'লে মই চাহ আনেই নাপাওঁ। বিৰাট চাহ লাগছি মোৰ। সোনকালে আমাকে যাব লাগে আকৌ। শুনছা না? কাপ চাহ লৈ আহে ভাই। মোটামুটি 5ৰ ওপৰত মাৰি দিবি। আজিকালি চেনিগিলা আকৌ মিঠা চিঠা একো নাই। বঢ়িয়া সুন্দৰ চান্স ৰে একদম। কি আনছা চেনি তেনি আকৌ কামো বনাইছে এবাৰ চেনি তেনি একো নাই নাখাওঁ মই চাহ। এইটো দেখিছা নাই? ৰাতিপুৱা ঘুমাই উঠি 2 খোল। এইটো 2 খোল খাব লাগে। তাৰ পিছত আছে এইটো নাম হ'ল ত্ৰিফলা। এইটো কাম কি? এইটো মোৰ এই যি পেটটো যে পচা এই ঘুলঘুলীয়া এইটো ৰাতি মানে এইটো খাব লাগে ভাত খাই উঠাৰ পিছত। আৰু পুৱা লেট্ৰিনত ঘুলঘুলীয়াবিলাক একদম চাফা কৰি উলাই দিয়ে। এইটো একদম কামটো এইটো মানে এইটো মুখেদি খোৱাৰ পাছত মানে চব ক্লিয়াৰ হ'ল। এইটো নাম হ'ল মানে ডাঙৰ ভিটামিন নামেই নাই কিবা ননি ধুনি কিবা নাম আৰু এইটো একদম ভিটামিন। তাৰ পিছত এইটো খাব লাগে ৰাতিপুৱা 9টা বজাত। এইটো 9টা বজাত। তাৰ পিছতে এইটো খাব লাগে ভাত খাই উঠি 11টা বজাত। 11 বজাত। 11 বজাৰ পিছত ইয়াৰে কেপচুল ইয়াৰে এটা। তাৰ পৰা ইয়াৰেও এটা। তাৰ পৰা এইটো খাব লাগে 2টা। এইটো খাব লাগে 11 বাজি যোৱাৰ পিছত। 12 বজাত মই এগিলাচ পানীহে খাওঁ। তাৰ পিছত আকৌ এই টেবলেটটো খোৱাৰ পিছত আধা ঘণ্টাৰ পিছত আকৌ এইটো টেবলেট। তাৰ কিছু সময়ৰ পিছত এইটো 1 চামুচ গুড়া পানীৰ লগত মিলাই খাব লাগে। এইটো খালে আৰু পেচাব যি কৰে একদম নদীৰ নিচিনা পেচাব হৈ যায়। তাৰ পিছত এইটো আছে মোৰ মানে কেতিয়াবা পেটটো ভাত ভুত পাত পুট কৰি থাকে। সাউন্ড কৰি থাকে, ডিজে বাজি থাকে। কেতিয়াবা মানে ৰেলৰ ঝক ঝক পক পক এনেকুৱাও কৰে। তেতিয়া এইটো খাই দে। এইটো আৰু একদম খাব লাগে আৰু খালে কিন্তু দীঘল এই মালটো যে এই মালটো একদম লেট্ৰিনত ওলাই যায়। খিচখিচিয়া মালটো ওলাই যায়।
তাৰ পিছত আছে এইটো মোৰ কেতিয়াবা আকৌ মোৰ এটা বেমাৰো আছে এইটো কবাই পাহৰিছো এইটো মানে একদম হাপানি কফ আছে মোৰ ইমান এই গোটেই খাই নলওঁ এইবিলাক মোৰ ৰাতি কৰে পুৱা 3টামান বাজে তাৰ পিছতে আকৌ এইটো খাব লাগে এইটো কেনেকে খাই জানানে এইটো খাব লাগে এনেকে লৈ হাতেদি এনেকে চেলেকি এই কুকুৰে যি চেলেকি খাই সেইকে খাব লাগে তাৰ পিছতে এইটো আছে গুড়া ভিটামিন গুড়া এইটো খালে এই যে চকুৰ পাৱাৰ এই যে মই যে চশমাতে পিন্ধি আছো এইটো আমাৰো পিন্ধা নালাগে আৰু পুৰা পাৱাৰ আহে এতিয়া আহি যায় আহিব আৰু তাৰ পিছত আছে এইটো গুড়া এইটো ভিটামিনে গুড়া এইটো নাম হল প্ৰটিন পাউডাৰ এইটো গাখীৰত মাৰি খালে এই যে মোৰ মালটো দেখছো না ষ্ট্ৰং এইবিলাক বুক চুক দিয়ে উঠি যায় ষ্ট্ৰং এইবিলাক গাখীৰত খাওঁতে এইবিলাক হয় তাৰ পিছতে আছে এইটো যে দেখিছা এইটো ক্ৰীম এইটো গালত ঘঁহি থলে এই আজিকালি আপীবিলাকে তিৰিবিলাকে মানে বৰ ধুনীয়াকে মোৰ ফালে চাই সেইটো আৰু মোৰ ব্ৰাইটনেছৰ কাৰণে দিছো এইটো আকৰ্ষণৰ কাৰণে কাম কৰোঁতে মোৰ মাটি 3 বিঘা মাটি বিক্ৰী হ'ল 3 বিঘা মাটি বিক্ৰী হ'ল এই ঔষধবোৰ কিনা কথা মাটি ইয়াৰ পিছত যদি ভাল নহয় তেতিয়া মই কেনেকে ঔষধ খাম কৈছো বাপা আপোনাক মানে বেমাৰে লম্ভিছে বেমাৰটো কৰিছে মোৰ এই ডাঙৰ মোবাইলে এই টেনচনতে এইবিলাক বেমাৰ হ'ল তাৰ পৰা এইবিলাক বেমাৰ এটাৰ পিছত এটা বোলে আহি আছে ভালেই পোৱা নাই মই ঔষধবিলাক খাই